Sipajhar Dumunichowki উত্তৰ সুবাত ব্যৱসায়িক সফলতাৰ এক নতুন অধ্যায় মাত্ৰ দুমাহ পূৰ্বে অঞ্চলটোত আৰম্ভ কৰা হৈছিল মা 99 ষ্ট'ৰ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অতি কম সময়ৰ ভিতৰতে গ্ৰাহকৰ বিপুল সঁহাৰি লাভ কৰা এই প্ৰতিষ্ঠানখনত আজি আয়োজন কৰা হয় এক বিশেষ উপহাৰ কুপন খেলৰ প্ৰতিষ্ঠানখনলৈ অহা নিয়মীয়া গ্ৰাহকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে তেওঁলোকৰ নামসমূহ সংগ্ৰহ কৰি এই কুপন খেলৰ আয়োজন কৰা হৈছিল বিশিষ্ট সমাজকৰ্মী বৈতুল্লাহ আহমেদে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই খেলখনত প্ৰায় 110 গৰাকী গ্ৰাহকে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাৰ শেষত ঘোষণা কৰা হয় সেই আকাংক্ষিত বিজয়ীসকলৰ নাম প্ৰথম পুৰস্কাৰ লাভ কৰে ঈশা আফৰিনে দ্বিতীয় পুৰস্কাৰ বুটলি ল'বলৈ সক্ষম হয় ফুলকণি বেগমে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ইমদাদুল হকে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে গ্ৰাহকসকলৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰিবলৈ অনাগত দিনতো এনেধৰণৰ আকৰ্ষণীয় উপহাৰ কুপন খেলৰ ধাৰা অব্যাহত থাকিব নিউজ ডেস্ক এনি আছাম ডিজিটেল